কাৰোবাৰ ভুল ধৰাৰ আগত চোৱা ভুলটো কাৰ আছিল। কাৰোবাৰ মন ভাঙাৰ আগত এবাৰ ভাবি চাবা, কোনোবাই তোমাৰ মন ভাঙি দিলে কেনেকুৱা লাগিব। আগত কষ্টবোৰ নিজে অনুভৱ কৰি পিছত আনক কষ্ট দিবা। কোনোবাই যদি তোমাক নোহোৱাকৈ ভাল থাকিব পাৰে, তেন্তে তুমি তাক ভালেৰে থাকিব দিয়া আৰু তুমি নিজেও তাতকৈ ভালদৰে থাকা। কোনোবাই তোমাক বেয়া ভাবিলে তুমি দুখ নকৰিবা, কাৰণ এজন মানুহ সকলোৰে ওচৰত কেতিয়াও প্ৰিয় হ'ব নোৱাৰে। তুমি তোমাৰ বিবেক দি নিজৰ ৰাস্তাত চলা। যোনে তোমাক চিনি পাবলৈ আছে সি তোমাক নিজেই চিনি পাব। অধিক লোভত বিবেক নষ্ট হয়, অধিক মৰমত সন্তান নষ্ট হয়। সুন্দৰ এটা জীৱন বৰবাদ কৰিবলৈ সৰু এটা ভুল সিদ্ধান্তই যথেষ্ট। অলপতে যদি আপোনাৰ মন বেয়া হৈ যায়, তেন্তে জানিব এই পৃথিৱীখন আপোনাৰ বাবে বহুত কঠিন। কোনোবাই যদি তোমাক নোহোৱাকৈ অকলে চলিব পাৰে, তেন্তে তুমি তাৰ বাটৰ পৰা আঁতৰি যোৱাটোৱে ভাল, কাৰণ তুমি কোনোদিনো তাৰ সফৰৰ সাথী হ'ব নোৱাৰা। সপোনটো কেনেকুৱা আছিল সেয়া টোপনি ভাঙি যোৱাৰ পিছতহে গম পোৱা যায়, আৰু আপোন মানুহজন কেনেকুৱা আছিল সেয়া হেৰাই যোৱাৰ পিছতহে অনুভৱ কৰিব পৰা যায়। য'ত তোমাৰ দাম নাই, ত'ত যোৱা তুমি বন্ধ কৰি দিয়া, লাগে সেইটো মানুহৰ ঘৰেই হওক বা কাৰোবাৰ মনেই হওক।